মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টোলৈ। বহুত দিন তোমালোকলৈ মই একো দিয়া নাই। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ প্ৰগ্ৰেমো দিলে। তোমালোকে নিশ্চয় ভালদৰে পঢ়া শুনা কৰি আছা। মই আজি তোমালোকলৈ এটা অসমীয়া বিষয়ৰ গুৰুত্বপূৰ্ণ পাঠৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে চাবা। পাঠটো হ'ল বিষাদ যোগ। বিষাদ যোগৰ মই কেইটামান প্ৰশ্ন উত্তৰ তোমালোকক লিখি দিছোঁ। তোমালোকে ভিডিঅ'টো চাই লিখি ল'বা। প্ৰথম প্ৰশ্নটো হ'ল অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন? উত্তৰ অসমীয়া গদ্য সাহিত্যৰ জনক হ'ল ভট্টদেৱ। ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? ভট্টদেৱৰ সম্পূৰ্ণ নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল? ভট্টদেৱে শ্ৰী দামোদৰদেৱৰ ওচৰত শৰণ লয়। ভাৰতীয় সাহিত্যৰ উচ্চ পৰ্যায়ৰ গভীৰ তত্ত্ব বিষয়ক গ্ৰন্থখনৰ নাম কি? ভাৰতীয় সাহিত্যৰ উচ্চ পৰ্যায়ৰ গভীৰ তত্ত্ব বিষয়ক গ্ৰন্থখন হ'ল গীতাশাস্ত্ৰ। ভট্টদেৱে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা। ভট্টদেৱে ৰচনা কৰা দুখন গ্ৰন্থ হ'ল ভাগৱত পুৰাণ আৰু ভক্তি ৰত্নাৱলী। ভট্টদেৱে সংস্কৃত ভাষাত লিখা গ্ৰন্থ দুখনৰ নাম লিখা। ভট্টদেৱে সংস্কৃত ভাষাত লিখা গ্ৰন্থ দুখন হ'ল ভক্তিসাৰ আৰু ভক্তি বিবেক। বিষাদ যোগ পাঠটো ক'ৰ পৰা তুলি দিয়া হৈছে? বিষাদ যোগ নামৰ পাঠটো কথাগীতাৰ পৰা তুলি দিয়া হৈছে। কপিধ্বজ মানে কি? কপিধ্বজ মানে যাৰ ধ্বজ বা পতাকাত বান্দৰৰ প্ৰতীক আছে। জনাৰ্দন কোন? কৃষ্ণ বা বিষ্ণুক জনাৰ্দন বুলি কোৱা হয়। বৰ্ণাশ্ৰম ধৰ্ম কি? বৰ্ণাশ্ৰম ধৰ্ম হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰি জাতি বা বৰ্ণৰ ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস এই চাৰি আশ্ৰমৰ শাস্ত্ৰবিহিত ধৰ্ম। ঔক্ষহিনী শব্দৰ অৰ্থ কি? এক ঔক্ষহিনীত 21,870খন ৰথ আৰু হাতী, 65,610 ঘোঁৰা আৰু 1,09,350 পদাতিক বীৰ থাকে। শ্ৰীকৃষ্ণৰ শংখটোৰ নাম কি? শ্ৰীকৃষ্ণৰ শংখটোৰ নাম পাঞ্চজন্য। অভিমন্যুৰ মাতৃৰ নাম কি? অভিমন্যুৰ মাতৃৰ নাম সুভদ্ৰা। দেৱদত্ত নামৰ শংখটো কাৰ? দেৱদত্ত নামৰ শংখটো অৰ্জুনৰ। মহাৰথী কাক বোলে? যি অকলে 10 সহস্ৰ ধনুৰ্ধৰৰ সৈতে যুঁজিব পাৰে তেওঁকেই মহাৰথী বোলে। আততায়ী কাক বোলে? বেদৰ বিধানমতে যি বিহ দিয়ে, যি ঘৰত জুই দিয়ে, মাৰাত্মক অস্ত্ৰৰে আক্ৰমণ কৰে, ধন সম্পত্তি লুটি নিয়ে, বলপূৰ্বক আনৰ মাটি দখল কৰে আৰু পৰস্ত্ৰী অপহৰণ কৰে, এনে উপদ্ৰৱকাৰীক আততায়ী বোলে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকক 2 বা 3 নম্বৰৰ কাৰণে কেইটামান প্ৰশ্ন দিছোঁ। কুলক্ষয় দোষ কি? বংশ ধ্বংসপ্ৰাপ্ত হ'লে বংশৰ পুৰণিকলীয়া ৰীতি নীতিবিলাকো লোপ পায়। বংশৰ ৰীতি নীতি লোপ পালে অধৰ্মই বংশটোৰ বাকী থকাসকলক সমূলে পৰাভূত কৰে। বংশত অধৰ্মই গ্ৰাস কৰিলে তিৰোতাসকল চৰিত্ৰহীনা হয়। তিৰোতাসকল চৰিত্ৰহীনা হ'লে অবাঞ্ছিত সন্তানৰ জন্ম হয়। বংশত অবাঞ্ছিত সন্তানৰ সংখ্যা বাঢ়ি গ'লে বংশ পৰম্পৰা নষ্ট হৈ কৰাসকলৰ জীৱন নৰকতুল্য হয়। শ্ৰাদ্ধত পিণ্ড আৰু তৰ্পণ দিয়াৰ দৰে ধৰ্মকৰ্মসমূহ বন্ধ হৈ যোৱাৰ ফলত এনে বংশৰ মানুহবিলাকৰ পূৰ্বপুৰুষসকলৰো অধোগতি হয়। সেয়ে কুলক্ষয় দোষক মহাপাপ বুলি কোৱা হৈছে। অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? কপিধ্বজ ৰথত অৱস্থিত অৰ্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ ক'লে। যুদ্ধৰ বাবে সাজু হৈ আহি উপস্থিত হোৱা সৈন্যসকলক আৰু সেইসকলৰ কাৰ কাৰ লগত ৰণ কৰিব লাগিব সেয়া চাবলৈ অৰ্জুনে ৰথখন ৰাখিবলৈ ক'লে। দুষ্টবুদ্ধিসম্পন্ন ধৃতৰাষ্ট্ৰ পুত্ৰ দুৰ্যোধনৰ মনত সন্তোষ দিবলৈ
যিসকল লোক আহি ৰণভূমিত সমবেত হৈছে সেইসকলকো এবাৰ চাই ল'বৰ বাবে শ্ৰীকৃষ্ণক ৰথ ৰাখিবলৈ কৈছিল। তাৰ পিছৰ প্ৰশ্ন চোৱা। জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য কৈ ধনুশৰ এৰি কম্পিত হৈলা। এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল? তোমাৰ কথাৰে লিখা। কুৰুক্ষেত্ৰৰ ৰণভূমিত উপস্থিত হৈ দুয়োটা সৈন্যদলৰ ভিতৰত উপস্থিত থকা পিতৃ পিতামহ আৰু আচাৰ্যসকলক, মোমায়েকসকলক, ভাইসকলক, পুত্ৰসকলক, নাতি বন্ধু শহুৰসকলক আৰু শুভাকাংক্ষীসকলক অৰ্জুনে দেখা পালে। তেতিয়া অৰ্জুনে কৃষ্ণক ক'লে যে যুদ্ধ কৰিবৰ ইচ্ছাৰে ইয়াত আহি উপস্থিত হোৱা মোৰ আত্মীয় স্বজনসকলক দেখা পাই মোৰ শৰীৰৰ অংগ পতংগবিলাক কঁপি উঠিছে আৰু মুখখনো শুকাই গৈছে। মোৰ দেহত কঁপনি উঠিছে, মোৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছে, গাৰ নোম শিয়ৰি উঠিছে, গাৰ ছালত পোৰণি উঠিছে। হে কেশৱ, মই আৰু থিৰে থাকিব নোৱাৰা হৈছোঁ। মোৰ মূৰটো যে ঘূৰাই গৈছে। মই কেৱল অমংগল হোৱাৰ লক্ষণহে দেখিবলৈ পাইছোঁ। এই যুদ্ধত আত্মীয় স্বজনক বধ কৰি কি লাভ হ'ব মই বুজি পোৱা নাই। ৰাজ্য লাভ কৰি ৰাজসুখ ভোগ কৰিবলৈ মোৰ আকাংক্ষা নাই। হে মধুসূদন, যুদ্ধক্ষেত্ৰত থকা বিপক্ষৰ সৈন্যসকলে মোক হত্যা কৰিলেও মই এওঁলোকক হত্যা কৰিবলৈ নিবিচাৰোঁ। পৃথিৱীৰ ৰাজত্ব লাভৰ বাবেতো নিবিচাৰোঁৱেই, আনকি ত্ৰিলোকৰো ৰাজত্ব কৰিবলৈকো নিবিচাৰোঁ। ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰিলে আমাৰ কি সুখ হ'ব? এই আততায়ীবিলাকক বধ কৰিলে আমাৰ পাপহে হ'ব। ৰাজ্যসুখ লাভ কৰাৰ ক্ষেত্ৰত নিজৰ আপোন মানুহবিলাকক বধ কৰিবলৈ চেষ্টা কৰি এটা ডাঙৰ পাপ কাম কৰিবলৈ আগবাঢ়িছোঁ। যদি যুদ্ধক্ষেত্ৰত ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে মোক বধ কৰি পেলায় সেইটোৱে মোৰ বাবে মংগলজনক হ'ব। অৰ্জুনে এইদৰে কৈ হাতৰ ধনুশৰ পেলাই থৈ শোকত অভিভূত হৈ ৰথৰ আসনখনত বহি পৰিল। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানতে এৰিছোঁ। আকৌ তোমালোকৰ বাবে বাকীবিলাক প্ৰশ্ন উত্তৰো মই দিম। ধন্যবাদ।